পিছত আনটো চৰকাৰী আঁচনিৰ ৰূপায়ণৰ নামত গাঁৱে চুবুৰীয়ে উত্থাপিত হৈছে এটাৰ পিছত আনটো অভিযোগ। এইবাৰ অৰুণোদয় নহয় লাখপতি বাইদেউ। এইবাৰ উত্থাপিত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ' ট্ৰেগিঙৰ অভিযোগ। এই অভিযোগ নৱগঠিত 28 নং বকু ছয়গাঁও সমষ্টিত 33 নং পূব বেকেলি গাঁও পঞ্চায়তৰ অন্তৰ্গত 5 নং ৱাৰ্ডৰ চৰকাৰী ঘৰৰ জিঅ' টেগিঙৰ নামত চলা বিসংগতিৰ অভিযোগ তুলি ৰাজপথলৈ ওলাই আহিল এইসকল মহিলা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আৰ্থিকভাৱে সচল লোকৰ ঘৰতহে সাৰ্ভে কৰাৰ গুৰুতৰ অভিযোগ। দৰিদ্ৰ অথবা যোগ্য হিতাধিকাৰীক বঞ্চনা কৰি একাংশ লোকৰ ঘৰে ঘৰে গৈছে CRPয়ে সাৰ্ভে কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে এইসকল মহিলাই। ইফালে এইসকল মহিলাৰ প্ৰশ্ন, কেৱল আৰ্থিকভাৱে সচল লোকেহে লাভ কৰে নেকি চৰকাৰী গৃহৰ সুবিধা? অন্যহাতে নিশাৰ অন্ধকাৰত গোপনে সাৰ্ভে কৰিব যোৱাৰো গুৰুতৰ অভিযোগ। চৰকাৰী গৃহৰ নামত হোৱা এনেবোৰ ঘটনাক বিভাগীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এইসকল মহিলাই। 12 বছৰ হ'ল, প্ৰতিবাৰে মোৰ ঘৰৰ নাম আহে, একবাৰো মোক নেদে, সাৰ্ভে কৰিব নাহে। ইবাৰো আহিল, আহি কেনে সাৰ্ভে কৰি নেগেল। নেজাৰ পিছত আমি অফিচত গেলো, অফিচত যাওঁতে গধূলি আহি কেনে যিহেতু কৰিব আহিছে, গধূলি আহি কেনে কৰে। এতিয়া আপুনি কি আহ্বান জনাব? আমাক সকলোকে ঘৰ লাগে। আমি এই বিবাহ বিচ্ছেদ হৈ অহা মানুহ, তাইকো ঘৰ লাগে, বিধৱা মানুহ লাগে, ইহঁতেও ঘৰ নাই। মানে যোনে পাব লাগে তেওঁ পোৱা নাই, আৰু যাই পাব লাগে পোৱা নাই। আৰু এটা গোষ্ঠী সম্পৰ্ক মই সৰুৰ ঘৰতে আছো, 4 বাটাম খোৱা ঘৰত। মই ঘৰ মোক মাটি ঝুঁকি দিছো, মই যাব পৰা নাই ঘৰ বান্ধিব নোৱাৰাৰ কাৰণে। ল'ৰা ছোৱালীটো মোৰ সৰু আছে। নিজ বেকেলি গাঁৱত বুট কমিটিৰ মিটিঙত প্ৰতিবাৰে আহোঁ। আহিলে কিছুমান বাইদেউ আহে নহয়, বিজেপিৰ ফালে ডাঙৰ লিডাৰ আহিলে কয়, গাঁৱৰ যিগিলান পাব লগা মানুহ বিবাহ বিচ্ছেদ, বিধৱা হৈ থকা, অবিবাহিতা, সেইগিলাক পাব লাগে। কিন্তু আমাৰ বুট কমিটিয়ে কি কাম কৰলা আমিতো গমেই নাপালোঁ। 20 জনৰ বোলে লিষ্ট দি আহিছে ধনদাৰ হাতত, 20 জনক সাৰ্ভে কৰি গ'ল। আমাৰতো বহুত মানুহ নিবা নাহিল, সাৰ্ভে কৰিব নাহিলা। ধনদা হ'ল এই CRP বাইদেউ, ধনদা কৰ্তব্য। আৰু কিন্তু ল'ৰাটাহে আহে মনে মনে সাৰ্ভে কৰবা। আমাৰ গাঁৱৰ ল'ৰা 4জনমান ল'ৰা তাক লাগ ধৰি সুধিলা, আমাৰ ঘৰতে সাৰ্ভে কৰিব যাব লাগে। কি কোৱা? ল'ৰাজনে কৈছে কি মই নাযাওঁ, মই নিজা সকামতহে আছোঁ, ইয়াতে স্বাৰ্থৰ কাৰণে হেৰি কৰবা, নিজৰ স্বাৰ্থৰ কাৰণে সি কেইটামানক ফটো কৰিব আহিছে, আমাৰ ঘৰক নাযায়। আমাৰ ল'ৰাকেইটা কল আমি লাগে গাড়ী ভাড়া খৰচটাই দিম, তথাপি আমাকো কওক আমি পোৱা নাই ঘৰ। এই আমাৰ 33 নং পূব বেকেলি গাঁও পঞ্চায়তৰ 5 নম্বৰ ৱাৰ্ডৰ আমাৰ এটা বিসংগতি হৈছে, যি মানে চৰকাৰী ঘৰ অহা বিসংগতি হৈছে। এই মানে বিসংগতিটো কেনেকুৱা হৈছে, আমাৰ এই বুথ কমিটিসকলে নাম্বাৰ চিলেকশ্যন কৰিছে। এতিয়া 20 জনৰ নাম্বাৰ চিলেকশ্যন কৰি তাহাঁতে মানে গধূলি যাই জমা দিছে। আমাৰ মানে যিটো CRP আছে ধনদা কৈৱৰ্ত, তাত আহি দেওবাৰে আহি সিহঁতে কি কৰিছে, মানে গোটেই ঘৰে ঘৰে যায়, যিকেইটাৰ নাম দিছে কেইটা প্ৰথমতে কৰিছে। তাৰপিছত যিবিলাকে কৰা মানে বেলেগ নাম নোহোৱা কৰিছে, সেইবিলাকৰ কি হৈছে জানানে, কাৰোবাই হাতত টানি লৈ গৈছে, কাৰোবাই ধৰ আগবিতে আমাৰ ঘৰত যাওক, তেনেকৈ মানে বস্তুখিনি চাৰ্ভেটো কৰিছে। তাৰপিছত সেনেকৈ বাচি বহুতো এনেকৈ কৰলা, কৰি পিছত অহা নাই। আৰু পিছত আজি আহিম কয়, কালি আহিম কয়, মানুহখিনি ঠগি থাকে। ঠগি থকাৰ পিছত কেতিয়াবা গধূলি আহে, গধূলি অহাৰ পিছত তেনেকৈ হেৰি মানে গধূলি কৰি গুচি যায়। আমি গ'লে কি নাহে, আমি নোৰোঁ আজি কৰবা, সময় নাই, আমাৰ দেৰি হৈছে এনেকৈ। এতিয়াতো নাহে বুলি কৈ আছে যিহেতু 7 তাৰিখ আজি, গতিকে সেইটো বন্ধ, অফিচটো বন্ধ হৈছে। বন্ধ হোৱাৰ পিছত আমিতো কৰি লাভেই নাই এতিয়া।